নমস্কাৰ। নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ অন্যৰ প্ৰতি ব্যৱহাৰ লেখক সত্যনাথ বৰাদেৱৰ ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটিৰ দ্বিতীয় খণ্ডলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে পূৰ্বৰ ভিডিঅ'টিত আমি এই পাঠটি সম্পৰ্কে যথেষ্টখিনি আলোচনা আগবঢ়াইছিলোঁ আৰু আশা ৰাখিছোঁ উক্ত আলোচনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। যি কি নহওক, আমি দ্বিতীয় খণ্ডটি আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত আমি পুনৰ কৈছোঁ যে যোৱাটি খণ্ডত অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটিৰ আভ্যন্তৰীণ কথা কিছুমান আমি আলোচনা কৰাৰ উপৰিও লেখক সত্যনাথ বৰাদেৱৰ বিষয়ে আমি যথেষ্টখিনি জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি পুনৰ কৈছোঁ, তেখেতে অসমীয়া ভাষাৰ ব্যাকৰণখন বিজ্ঞানসন্মতভাৱে সংকলন কৰিছিল, বহল ব্যাকৰণ, আৰু তেখেতৰ আন এখন অন্যতম গ্ৰন্থ হ'ল সাৰথি। যি কি নহওক, আমাৰ যি অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটিৰ অন্তৰ্ভুক্তিৰ উদ্দেশ্য দুটা আমি জনাইছিলোঁ যে ছাত্ৰ অৱস্থাৰ পৰাই মানুহে নিজৰ ব্যক্তিত্ব গঠন কৰাত গুৰুত্ব দিব লাগে। নিজৰ ব্যক্তিত্বৰ গুণত আমি মানুহৰ আদৰৰ পাত্ৰ হ'ম, প্ৰিয় ভাজন হ'ব পাৰিম। সেয়ে আমি আমাৰ ব্যক্তিত্ব গঠনৰ কাৰণে আমি নৈতিকতা, নিষ্ঠা, সততা, বিনয় আৰু আমাৰ সমাজত বাস কৰা অগ্ৰজ, অনুজ তথা সমনীয়া লগতে গুৰুতুল্য ব্যক্তিসকলক আমি কেনেধৰণৰ মান্যতা প্ৰদান কৰিম সেইটো কিন্তু আমাৰ অতিকে লক্ষণীয়। যি কি নহওক, আমি পাঠৰ মূল কথাটোলৈ আহিছোঁ। আমি মূল কথাটোৰ ক্ষেত্ৰত পুনৰ কৈছোঁ যে আমাৰ জীৱন যাপনৰ প্ৰধান উদ্দেশ্যই হ'ল যাতে আমি গোটেই জীৱনটো সুখে সন্তোষে মানুহৰ লগত সুন্দৰভাৱেৰে এটা মিলা মিছা কৰি আমি জীৱনটো যাপন কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ সকলোৰে প্ৰধান লক্ষ্য এইটো, আমি সুখে সন্তোষে কাল নিয়াব লাগে। তাৰ কাৰণে আমি মানুহৰ লগত কেনেধৰণত থাকিম সেই কথাটোৱে আমাৰ পাঠটোৰ মূল উদ্দেশ্য। মানুহৰ জীৱনৰ মূল লক্ষ্য হ'ল সুখে সন্তোষে জীৱন যাপন কৰা। সেয়ে আমি সজ চৰিত্ৰৱান হ'ব লাগে। সজ ব্যৱহাৰৰ দ্বাৰা আমি মানুহৰ প্ৰিয় ভাজন হ'ব পাৰোঁ। আমাক মানুহে মৰম চেনেহ কৰিব আমাৰ ব্যৱহাৰ যদি আমাৰ সজ হয়। গতিকে সজ চৰিত্ৰৰ কাৰণে মূল লাগতিয়াল বিষয়টো হ'ল আমাৰ সজ ব্যৱহাৰ। আমি ব্যৱহাৰ প্ৰণালীক বিশেষভাৱে গুৰুত্ব দি আমাৰ ব্যৱহাৰত আমি যদি নম্ৰতা আনিব পাৰোঁ, বিনয় আনিব পাৰোঁ, তেনেহ'লে আমি সমাজত বাস কৰা আমাৰ সকলোৰে পৰা আমি মৰম চেনেহ আদায় কৰিব পাৰিম। যি কি নহওক, আমাৰ এই পাঠটোৰ ব্যৱহাৰ গঠনৰ কাৰণে আমাৰ মূল কথাখিনি কি মই চাই দিছোঁ, তো স্ক্ৰীণত চাই ল'ব। সজ চৰিত্ৰৰ অন্যতম গুণ হ'ল সজ ব্যৱহাৰ। আমি ব্যক্তিত্ব গঠনৰ বাবে আমাৰ ব্যৱহাৰ প্ৰণালীক গুৰুত্ব দিব লাগিব। সজ ব্যৱহাৰ গঢ় দিয়াৰ বাবে আমি মন দিবলগীয়া বিষয়কেইটা হ'ল, ১ নম্বৰতে মিঠা মাত। কিতাপত সুন্দৰভাৱে আছে যে মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। ২ নম্বৰতে বিনয় ভাৱ। আমি সকলো সময়তে বিনয় ভাৱ আমাৰ অন্তৰত থাকিব লাগিব, আমাৰ ব্যৱহাৰত বিনয় ভাৱ থাকিব লাগিব। অভাৱত আমি কেতেৰা জেঙেৰা খিংখিঙীয়া হৈ যদি কঠোৰ হৈ থাকোঁ, তেনেহ'লে মানুহে আমাক ভাল নাপাব, মানুহৰ আমি গৰিহণাৰ পাত্ৰ হ'ম। গতিকে আমাক বিনয় ভাৱ লাগিব, আৰু বিনয় ভাৱেৰে যি কাৰ্য কৰিম তাৰ যিটো সুফল সেই ফল আমি লাভ কৰিবলৈ সক্ষম হ'ম। আৰু বিশেষকৈ আমাৰ দানৰ ক্ষেত্ৰত কৈছে, দান কৰোঁতেও আমি বিনয়ভাৱে দান কৰিলে আমি দানৰ যি পুণ্য সেয়া লাভ কৰিম। যদি আমি অন্তৰত কঠোৰতা, কপটতা বা বিনয় ভাৱ নাৰাখি যদি দান কৰোঁ, তেনে অৰ্বুদ দানৰ ফল তিলিকতে লয় পায় বুলি সত্যনাথ বৰাদেৱে পাঠটিত কৈছে। ৩ নম্বৰতে আছে নম্ৰতা। পাঠত সুন্দৰভাৱে দিছে যে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। গতিকে আমাৰ ব্যৱহাৰ প্ৰণালীক আৰু অধিক ভাল কৰিবৰ কাৰণে আমি নম্ৰ হ'ব লাগিব। গতিকে নম্ৰতা সজ ব্যৱহাৰৰ অন্যতম অনুপান। ৪ নম্বৰতে আছে মানুহৰ গুণৰ কথা যদি আমি কওঁ, তেনেহ'লে আমি অতিৰঞ্জিতভাৱে ক'ব নালাগে। মানে মানুহৰ গুণৰ কথা প্ৰয়োজন অনুসৰিহে বখনোৱা উচিত। অপ্ৰয়োজনীয়ভাৱে অতি বেছিকৈ মানুহৰ গুণৰ কথা কোৱাটো উচিত নহয়। আৰু লগতে কি কৈছে, গুণীজনৰ গুণ তেওঁৰ মুখৰ আগত কেতিয়াও বখানিব নালাগে। আৰু তেনেকুৱাকৈ কৰিলে তেখেতে ঠাট্টা কৰা বুলিহে, মস্কৰা কৰা বুলিহে ভাবি ল'ব। গতিকে আমি মানুহৰ সন্মুখতেই নিজৰ গুণৰ কথা বখনোৱাটো উচিত নহয়। ৫ নম্বৰতে কি কৈছে, আনৰ গুপ্ত কথা লুকাই ৰাখিব জানিব লাগিব, নহ'লে মানুহে আমাক পাতল স্বভাৱৰ বুলি ক'ব। গতিকে আমি আনৰ গোপন কথাবিলাক পৰাপক্ষত নুশুনাকৈ থকাই ভাল, আৰু ক'ৰবাত কিবা গম পালেও সেইবিলাক আমি
প্ৰকাশ কৰিব নালাগে, লুকাই ৰখাৰ চেষ্টা কৰিব লাগে, লুকাই ৰাখিব লাগে। তেতিয়াহ'লে আমাৰ ব্যক্তিত্বত গাম্ভীৰ্যতাটো আহিব। আমাৰ জীৱনত গাম্ভীৰ্যতাৰ যথেষ্টখিনি প্ৰয়োজন আছে, কিয়নো আমাৰ পাঠত লেখকে উল্লেখ কৰিছে যে গহীনালিৰ লগত উপলুঙালি বা পাতলালিৰ স্থান নাই। গতিকে আমাৰ গহীন গম্ভীৰ এটা ভাৱ আনিবৰ কাৰণে আমি কি কৰিব লাগিব, যে আনৰ গোপন কথা লুকাই ৰাখিব লাগিব। 6 নম্বৰতে কৈছে হঠৰ লগত সম্বন্ধ ৰাখিব নালাগে। লেখকে কৈছে যে হঠৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়া হয়, আৰু লগতে কি কৈছে, অচিনাকিজনক প্ৰথমে কেতিয়াও বিশ্বাস কৰা উচিত নহয়। আমি কথাতে কৈছে নহয় যে অচিন কাঠৰ থোৰা নলগাবা। গতিকে অচিনাকি মানুহক কোনো কথাতেই প্ৰথমে বিশ্বাস কৰি লোৱাটো একেবাৰেই যুগুত নহয়। একেবাৰে শেষত 7 নম্বৰতে আমি পাম যে মান্যৱন্তজনক উপযুক্ত মান্যতা বা সন্মান প্ৰদান কৰিব লাগে। আমি সন্মান নকৰিলেও যিগৰাকী সন্মানীয় ব্যক্তি তেওঁৰ সন্মান কেতিয়াও লাঘৱ নহয়, কেতিয়াও সন্মান নোহোৱা হৈ নাযায়। উদাহৰণ দিছে যে সোণৰ জেউতি অমান্য কৰিলে নকমে। ঠিক তেনেদৰে আমি কাৰোবাক সন্মান নকৰিলেও তেখেতৰ যে সন্মানটো নোহোৱা হৈ যাব সেই কথা নহয়। গতিকে উপযুক্ত ব্যক্তিক আমি উপযুক্ত মান সন্মান কৰাটো উচিত। আৰু এটা কথা যে তুমি আনক সন্মান দিলেহে তুমিও আনৰ পৰা সন্মান পাবা। তুমি আনক আদৰ কৰিলে তুমিও আনৰ পৰা আদৰ পাবা। মানে যেনে ব্যৱহাৰ তুমি কৰিবা তেনে ব্যৱহাৰো তুমি আনৰ পৰা পাবা। গতিকে আমি উপযুক্তজনক সন্মানীয়জনক আমি সদায় মান সন্মান কৰাটো উচিত। বয়স, যোগ্যতা আৰু অভিজ্ঞতা আৰু মান্যতা অনুসৰি আমি সকলোকে শ্ৰদ্ধা, ভক্তি, সেৱা কৰাটো দৰকাৰ। আৰু এইবিলাক আমাৰ ব্যৱহাৰ প্ৰণালীৰ মূল মন দিবলগীয়া মূল কথা। গতিকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে এই কথাকেইটা, পাঠটোৰ মূল কথাই এইখিনি, এই কথাকেইটা নিশ্চয় অনুধাৱন কৰিব। আৰু পাঠটিৰ যি লেখকে যিখিনি কথা ক'ব খুজিছে, আমি পাঠটিৰ সেই মেইন ফেক্টছ তোমালোকৰ জ্ঞাতাৰ্থে আজি ভিডিঅ'টোৰ জৰিয়তে আগবঢ়ালোঁ। আমি পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম, প্ৰশ্নাৱলী আলোচনা কৰিম। সকলোকে ধন্যবাদ জনাই সামৰণি মাৰিছোঁ। ধন্যবাদ।